নীলাক্ষী দত্তৰ কবিতা বেশ্যা। এৰা মই এজনী বেশ্যাই, নিষিদ্ধ এলেকাৰ অন্ধকাৰ গলিত পেটৰ ভোক নিবাৰণৰ বাবে নিজৰ শৰীৰ বলিদান দিয়া মই এজনী বেশ্যা। কিন্তু শৰীৰৰ ভোকক নিৰ্বাপিত কৰিবলৈ অহা সস্তীয়া গ্ৰাহকৰ সস্তীয়া বেশ্যা নহয়। মই অভিজাত বেশ্যা, চহৰৰ, নগৰৰ, মহানগৰৰ। দেউতাৰ সপোনবোৰক চাৰ্টিফিকেটৰ আকাৰ দি মহানগৰৰ অভিজাত প্ৰতিষ্ঠানৰ নিয়োগ পত্ৰ লৈ প্ৰথম যেতিয়া দৰমহাটো মা দেউতাৰ সন্মুখত তুলি ধৰিছিলোঁ, সেইদিনা তেওঁলোকৰ গৌৰৱত উফন্দি উঠা মুখ দুখনে মোক পাহৰাই দিছিল ৬০ৰ ঊৰ্ধৰ বিভাগীয় মুৰব্বীজনৰ মোৰ শৰীৰটোলৈ নিক্ষেপ কৰা লালায়িত কামাটোৰ চাৱনি। জান মা, দেউতা যদি সেই সময়ত পক্ষাঘাত ৰোগৰ বলি নহ'লহেঁতেন, পাৰিশ্ৰমিকৰ টকাখিনি তাৰ টপা মূৰত মাৰি উভতি আহিলোহেঁতেন তহঁতৰ সতী সাবিত্ৰীজনী হৈ। কিন্তু দেউতাৰ সেই নিস্তেজ চাৱনিটোৱে আৰু এদিন দেউতাৰ চিকিৎসাৰ খৰচ বহনৰ স্বাৰ্থত মোৰ শৰীৰটোকে সি নিগাজী সম্পত্তি কৰি পেলালে। দেউতা কিন্তু ঘূৰি নাহিল। মোৰ পাপ আৰ্জনৰ ফচলে দেউতাক বচাব নোৱাৰিলোঁ সঁচা, কিন্তু তাৰ ব্যৱসায়ৰ উন্নতিৰ জখলাডাল ঊৰ্ধ্বগামী হৈ পৰিল। মোৰ শৰীৰটোৰ বিনিময়ত পাছ হ'ল কোটি টকাৰ বিল, পাছ হ'ল বহু কোটি টকীয়া প্ৰজেক্ট, বাঢ়ি গ'ল গ্ৰাহকৰ সংখ্যা। কিন্তু মা, কমিল তোৰ প্ৰতি থকা আন্তৰিকতা। সেয়া অন্তৰৰ পৰা হোৱা নাছিল অ' মা, তই নুবুজিলি। তোৰ চকুত চকু থোৱাৰ সাহস হেৰুৱাই পলায়ন কৰিছিলোঁ মাথো। মাও, তই ভবাৰ দৰে তোক টকা দিবৰ বাবে আঁতৰি অহা নাছিলোঁ মই। মোৰ পাপেৰে তোৰ পবিত্ৰ মন্দিৰ কৰিব খোজা নাছিলোঁ কলুষিত। বেংক বেলেঞ্চ, বিলাসী গাড়ী, মহানগৰৰ মাজমজিয়াত সুউচ্চ অট্টালিকা, নামী বন্ধু বান্ধৱেৰে মই আজি বৰ নিকিন। তোৰ মৰমৰ নদীত স্নান কৰি উটুৱাই দিবলৈ মন যায় মোৰ সমস্ত পাপৰ ভাণ্ডাৰ। মোক ক্ষমা কৰি নিদিবি মা, মোক ক্ষমা কৰি নিদিবি মা। হয়তো উচ্চাকাংক্ষী মনটোৱে সঠিক পথ নিৰ্বাচন কৰাত ব্যৰ্থ হ'ল। বহু আছিল পথ, মোৰহে লোৱা নহ'ল। অভিজাত মহানগৰীৰ মই যে এতিয়া অভিজাত বেশ্যা।